সকলো পিতৃ মাতৃয়ে তেওঁলোকে তেওঁলোকৰ সন্তানক বহুত বেছি ভাল পায়, বহুত বেছি মৰম কৰে, বহুত বেছিয়ে ভাল পায় মানে। কিন্তু ইমানো ভাল পাব নালাগে যে সন্তানক অন্ধভাৱে মানে ভাল পাবলৈ লৈ পেলাই এই সন্তানে কৰা ভুলবোৰ মানে দেখিও নেদেখাও ভাও জুৰিব কেতিয়াও নালাগে। এদিন সিহঁতে কিবা এটা ভুল কৰিব, দুদিন কৰিব, 3 দিন এৰি দিব আপুনি, কিন্তু পিছত গৈ বহুত ডাঙৰ কিবা কিবি কৰি পেলাব, যেতিয়া আপোনালোকে সিহঁতক শাসনো কৰিব নোৱাৰে আৰু একো বুজাবও নোৱাৰে, একো কৰিবও নোৱাৰে। এদিন সিহঁতে ডাঙৰ হ'ব, গতিকে আপোনাৰ কথা একেবাৰে নুশুনা হৈ পৰিব, কাৰণ আপুনি সেইটো পৰিৱেশ বা সেইখিনি সিহঁতক আপুনি সৰুৰে পৰাই শিকাইছে। মই ধুনুৰ কথাই কৈছোঁ। তাই এটা শব্দ কৈছিলে, এটা কথা কৈছিলে, যিটো তাই শিকাই নাই। মোৰ পৰাতো শিকা নাই, দেউতাকৰ পৰাও শিকা নাই, তাই কাৰো পৰা শিকাই নাই। কিন্তু তাই সেইটো শিকিলে ক'ত? মইতো মোবাইলটো বেছিকৈ নিদিওঁ, তাইক মোবাইলটো বেছিকৈ নিদিওঁ, কিন্তু তাই ক'ত শিকিলে সেইটো কথা? সেই তেনেকুৱা কিছুমান কথা। আৰু সেই কথাটো কোৱাৰ পিছত যেতিয়া মই তাইক শাসন কৰোঁ, যেতিয়া মই তাইক দুচাটমান দিওঁ, দুচাটমান কি আৰু, তাইক মাৰিব হোৱা নাই, কিন্তু এচাৰি ভয় দেখুৱাওঁ বা কেতিয়াবা বহুত বেছি খং উঠিলে, বহুত বেছি দুষ্টামি কৰিলে তাইক এচাৰিডালে সেই ভৰিতে দুচাটমান দিওঁ। ল'ৰা ছোৱালীক মৰমো কৰিব লাগে আৰু শাসনো কৰিব লাগে। তাতে আগত তাইক মই অকলশৰে দেউতাকটো নাই আৰু, নহয় জানো? আপোনালোকে সকলোৱে সেয়া জানি অকলশৰে ডাঙৰ কৰিছোঁ। কাইলৈ যদি ভাল তাই কিবা এটা কৰি দেখুৱাই, প্ৰথমে আহিব দেউতাকৰ নাম, আমুকৰ জীয়েক। কিন্তু তাই কিবা এটা বেয়া কৰকচোন, প্ৰথমে আহিব মোৰ নাম। মানুহে মোক একদম কি ক'ম আৰু, কেনেকুৱা ক'ব যে মাকে ডাঙৰ কৰিছে, মাকে কি শিক্ষা দিছে, মাকে কি কৰিছে, মাকে সেই কৰিছে। প্ৰথমতে সন্তানে যেতিয়া ভুল কৰে, প্ৰথমতে কিন্তু গোটেই দুখখিনি, ভুলখিনি আহে মাকৰ ওপৰত, নহয়নে? দেউতাকক জানো কোনোবাই পটককৈ দুখ দিয়ে? কেতিয়াওতো নিদিয়ে, মাককে দুখ দিয়ে। গতিকে মই সেইখিনি বহুতখিনি ভাবি চিন্তি তাইক মই কেতিয়াবা শাসন কৰোঁ। তাত মানুহৰ কৈ একো লাভ নাই। মানুহে ক'লে বুলিয়ে মই তাইক অন্ধভাৱে ভাল পাই লৈ তাই কৰা ভুলবিলাক মই চায়ো যাব নোৱাৰোঁ। এতিয়া সৰু ল'ৰা ছোৱালী, তাই 5 বছৰ সম্পূৰ্ণ হোৱাই নাই, তাই একোৱেই বুজি পোৱা নাই। কিন্তু হ'লেও মই আজিকালিৰ সন্তান সকলোখিনি সৰুৰে পৰাই বহুতখিনিয়ে জানে, কিন্তু সেইবুলিয়ে বহুতখিনি জানে যিহেতু, সেইটো কাৰণে মই এতিয়াৰ পৰাই অকণমান শাসন ধৰাটো জৰুৰী। মৰম যিমান কৰোঁ, শাসনো মই সিমানেই কৰোঁ। এচাৰি এডাল থাকেই, সেইডাল এচাৰি দেখুৱাওঁ বা কেতিয়াবা দম দিওঁ, সেইডাল থাকেই। গতিকে দুইটা কৰাটো প্ৰয়োজনীয়। বোলে দেউতাক নাই, সেইবুলি মই তাইক যদি মূৰৰ ওপৰত তুলি লওঁ, এদিন তাইক নমাব নোৱাৰোঁ। সেইটো মই আগৰ পৰাই জানো। কিছুমান মানুহক দেখিছোঁ নহয়, সেই সৰুৰে পৰা সেইটো পৰিৱেশ, সেইটো শাসন বোলা বস্তু নোপোৱাৰ কাৰণে কিমান বেছি গুণ্ডামি হয়, নহয় জানো? গতিকে মই বিচাৰোঁ যে তাই গুণ্ডামি নহওক, তাই এটা ভাল শিক্ষা লওক, ডাঙৰ হৈ কিছুমান কথা বুজি পাওক যে এইটো ভালৰ কাৰণেই কোৱা হয়। সেই তেনেকুৱা কিছুমান বহুতখিনি কথা আছে, যিখিনি মই ভাঙি পাতি বুজাব নোৱাৰোঁ। থুলমূলকৈ কৈছোঁ, বুজাসকলে বুজিছে হয়তো। মই তাইক যদি অকণমান শাসন কৰোঁ, দুচাটমান দিয়া দেখোঁ বা তাইক অকণমান দমো দিওঁ, সেইটো কিছুমানৰ আৰু হৈ যায় আৰু মাকজনীয়ে ছোৱালীজনীক অকল এনেকৈ কৈ থাকে। কৰিব লাগিব। আজিকালি সন্তানক তেনেকৈ মূৰৰ ওপৰত নাচিবলৈ দিলে নহ'ব। অকণমান শাসন কৰাটো জৰুৰী। মৰম কোনে নকৰে? তাইক মই অকলে ডাঙৰ কৰিছোঁ, তাইক মই ভালকৈ জানো, ভালকৈ বুজোঁ। গতিকে অকল মূৰৰ ওপৰত উঠাই থ'লেই নহ'ব। এতিয়াৰ পৰাই যাতে ডাঙৰ হ'লে বুজি পায় বা কিবা এটা কথা ক'লে ভয় কৰে, তেনেকুৱাকৈ থাকোঁ। ভালকৈ কোনো শিকাবলৈ নাহে, কিন্তু এইটো ছোৱালীজনীক এনেকৈ কৰিছ, এইটো কৰ, সেইটো কৰ, ভালটো কোনেও শিকাবলৈ নাহে। কিন্তু সেই ভালটো অকলে যদি মই কৰিবলৈ যাওঁ, তাতে আকৌ কিছুমানৰ প্ৰব্লেম আহি যায়। ন' প্ৰব্লেম, যোনে যি কৈ থাকক। মই কেনেকৈ তুলিব লাগে, কেনেকৈ কি কৰিব লাগে, অতদিনীয়াটো তুলিয়ে আহিছোঁ। কেনেকৈ কি কৰিব লাগে সেয়া মই ভালকৈ জানো। সৰু হৈ আছে বুলি যিমানে মূৰৰ ওপৰত উঠাই ল'ম, সিমানে দাদাগিৰি, গুণ্ডাগিৰি চলিব ডাঙৰ হ'লে। নমাব নোৱাৰিম। কিছুমানক দেখোঁ নহয়, কেনেকুৱা কৰি আছে, কেনেকুৱা কৰে। তাই কি হ'ব, তাই কি কৰিব, সেইবিলাক মই নাজানো। কিন্তু মই যিখিনি কৰিব লাগে, সেইখিনি মই সকলোখিনি কৰি যাবলৈ মই চেষ্টা কৰিছোঁ। এদিন যদি কেতিয়াবা হঠাতে যদি কিবা এটা ভুল কৰে, তেতিয়া কিন্তু তাই দেউতাকেও মোক সোধাই নেৰে, সেইটো মই ডাইৰেক্ট জানো। দেউতাকেও মোক প্ৰশ্ন কৰিব, দেউতাকেও মোক কথা শুনাব, মোক ক'বই যে তই কেনেকৈ কি কৰিছিলি, তোৰ কাৰণে হৈছে, এইটো কথা শুনিমে। সেইটো কাৰণে মই এতিয়াৰ পৰাই ভাবি চিন্তি যিমানখিনি যি হয় কৰিবলৈ চেষ্টা কৰিছোঁ। ডাঙৰ হওক, তাই কেনেকৈ কি কৰে সেইখিনি তাইৰ ওপৰত কৰিব, যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই চেষ্টা কৰি গৈছোঁ। তাৰপিছত কি হয়, তাই নিজে কি কৰে কৰিব আৰু।
কিন্তু হ'লেও তথাপিতো মই যিমানখিনি মানে পাৰোঁ চেষ্টা কৰি গৈছোঁ।